মনত ৰাখিবা যিবিলাক মানুহ অসৎ পথেৰে আগুৱাই জীৱনত এটা পৰ্যায়লৈকেহে যায় তাৰ পাছত কিন্তু তেওঁলোক আগুৱাব নোৱাৰে তোমাৰ যদি লক্ষ্যস্থান সদায় ইয়াত শিখৰ অসৎ পথেৰে আগুৱা মানুহবিলাকে কেতিয়াও শিখৰ নাপায়গৈ জীৱনৰ বাটত স্তব্ধ হৈ যায় ইয়াত কি ৰাজনৈতিক ক্ষেত্ৰখনলৈ মনত পেলোৱা কি সামাজিক ক্ষেত্ৰখনলৈ মনত পেলোৱা যিবিলাক মানুহ অসৎ পথেৰে আগুৱাইছে নাই পোৱা তেওঁলোক মেট্ৰিকত নকল কৰি তুমি ষ্টেণ্ড কৰিব পাৰা মই ধৰি ললো হায়াৰ সেকেন্ডাৰীটো তুমি নকল কৰি ষ্টেণ্ড কৰিলা কিন্তু তাৰ পাছত তুমি MBBS পঢ়োতে তুমি ইঞ্জিনিয়াৰিং পঢ়োতে তুমি BSc পঢ়োতে কি সকলোতে তুমি ফাৰ্স্ট ক্লাছ পাবা ফাৰ্স্ট ক্লাছ ফাৰ্স্ট হবা নোৱাৰা কেতিয়াও ভগৱান আল্লাহ সেই মানুহক সহায় নকৰে আৰু এটা পৰ্যায়লৈকে কৰিলে তাৰ পাছত কেতিয়াও নকৰে স্তব্ধ হ'ব জীৱন নোৱাৰে তেওঁলোক আগুৱাব নোৱাৰে সেই কাৰণেই হয়তো মনত ৰাখিবা যিবিলাক মানুহ অসৎ পথেৰে আগুৱাই জীৱনত এটা পৰ্যায়লৈকেহে যায় তাৰ পাছত কিন্তু তেওঁলোক আগুৱাব নোৱাৰে তোমাৰ যদি লক্ষ্যস্থান সদায় ইয়াত শিখৰ অসৎ পথেৰে আগুৱা মানুহবিলাকে কেতিয়াও শিখৰ নাপায়গৈ জীৱনৰ বাটত স্তব্ধ হৈ যায় ইয়াত কি ৰাজনৈতিক ক্ষেত্ৰখনলৈ মনত পেলোৱা কি সামাজিক ক্ষেত্ৰখনলৈ মনত পেলোৱা যিবিলাক মানুহ অসৎ পথেৰে আগুৱাইছে নাই পোৱা তেওঁলোক মেট্ৰিকত নকল কৰি তুমি ষ্টেণ্ড কৰিব পাৰা মই ধৰি ললো হায়াৰ সেকেন্ডাৰীটো তুমি নকল কৰি ষ্টেণ্ড কৰিলা কিন্তু তাৰ পাছত তুমি MBBS পঢ়োতে তুমি ইঞ্জিনিয়াৰিং পঢ়োতে তুমি BSc পঢ়োতে কি সকলোতে তুমি ফাৰ্স্ট ক্লাছ পাবা ফাৰ্স্ট ক্লাছ ফাৰ্স্ট হবা নোৱাৰা কেতিয়াও ভগৱান আল্লাহ সেই মানুহক সহায় নকৰে আৰু এটা পৰ্যায়লৈকে কৰিলে তাৰ পাছত কেতিয়াও নকৰে স্তব্ধ হ'ব জীৱন নোৱাৰে তেওঁলোক আগুৱাব নোৱাৰে সেই কাৰণেই হয়তো